हेलो मोबाइल स्वागतम दोस्तों नतुन रूমৰ পৰা আকৌ এটা ভিডিও লৈ আপোনালোকৰ মাজলৈ আহি গলো আৰু আজিও লৈছো আপোনালোকৰ বাবে আস্তা এনেকুৱা তথ্য যিকেটা তথ্য জনাৰ পিছত আপোনালোকৰ মুখৰ পৰা এটাই শব্দ ওলাব সেই শব্দটো হৈছে বাপ্পাও কি মুকলিয়ে তই তো দেৰি নকৰো সোনকালে চাওক এই আস্তা কি তথ্য নম্বৰ 8 আপুনি এটা কথা জানেনে পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছিকৈ ইউজ কৰা বেছিকৈ ব্যৱহাৰ কৰা পাছৱৰ্ডটো কি জানে নে হেইটো হৈছে 1 2 3 4 5 6 এইটা আৰু কিছুমানে 7 8 9 এইটাও ইউজ কৰে কিন্তু বেছি ইউজ কৰা 1 2 3 4 5 6 এইটো এটা তথ্য হয় নিশ্চয় আপোনাৰ মনত পৰিছে আপুনি কৈছে তথ্য নম্বৰ 7 আমাৰ মানুহৰ পঢ়া কিতাপ পঢ়া আৰু সপোন লোৱা এই দুটা মগজুৰ বেলেগ ভাগৰ কাম মানে মগজুৰ বেলেগ ভাগেদি এই দুটা কাম বেলেগকে কৰে সেই বেলেগকে কৰে কাৰণে আমি সপোনত কেতিয়াও পঢ়িব নোৱাৰো কেতিয়াবা আপুনি সপোনত পঢ়ি পাইছে নেকি হয়তো আপোনাৰ পঢ়িছে কিবা এটা পঢ়িছে কিন্তু কি পঢ়িছে সেইটো গম নাপায় কিন্তু আপুনি সপোনত পঢ়া বস্তুখিনি স্পষ্ট হয় আপোনাৰ কিবা মনত আছে নেকি মনত নাথাকে হয়তো আপোনাৰ কিতাপখনে পঢ়ক কিন্তু মনত নাথাকে এইটো এটা ডাঙৰ তথ্য হয়নে আমেজিং তথ্য নম্বৰ 6 বিল গেটছক চিনি পায় নেকি আপোনালোকে বিল গেটছক যদি চিনি নাপায় মই কৈ দিছো বিল গেটছ হৈছে পৃথিৱীৰ ভিতৰত 2 নম্বৰ সেকেন্ড নম্বৰ মানে ধনী মানুহ পৃথিৱীৰ ভিতৰত 1 নম্বৰ আছিল এতিয়া 2 নম্বৰ হৈছে এতিয়া 1 নম্বৰ হৈছে আমাজনৰ কো-ফাউণ্ডাৰ সিইও নিশ্চয় সকলোৱে জানে জেফ বেজছ তো বিল গেটছৰ 1 সেকেন্ডত ইনকাম কিমান আপুনি জানেনে প্ৰায় 6242 টকা 1 সেকেন্ডত তেতিয়া হলে বিল গেটছে দেখোন আমাক ফ্ৰীতে খুৱাব পাৰে গটাই তথ্য নম্বৰ 5 আমাৰ হাসি মাৰিলে আমি যে হাসি মাৰিলে আমাৰ হৃদপিণ্ডটো 1 মিলি সেকেন্ড ৰখি যায় কিন্তু আমি এইটো কথা গম নাপাওঁ যে 1 মিলি সেকেন্ড আমাৰ হৃদপিণ্ডটো ৰখি যায় 1 মিলি সেকেন্ড মানে নিশ্চয় বহুতে জানে সেকেন্ডতকৈ সৰু মিলি সেকেন্ড বিলাক তো 1 মিলি সেকেন্ডৰ কাৰণে ৰৈ যায় আৰু 1 নম্বৰ আৰু এটা কথা কৈছো আমাৰ হাসি মাৰিলে চকু কেইটা মুজা যায় কিয় জানে নে আপুনি আমাৰ বডিটোও জানে যে হাসি মাৰিলে আমাৰ মুখৰ পৰা কিছুমান ব্যাকটেৰিয়া ওলাই যাব পাৰে আৰু সেই ব্যাকটেৰিয়া যাতে আমাৰ চকুত নপৰে তাৰ কাৰণে আমাৰ চকু জুৰি নিজে বন্ধ হৈ যায় এইটো কথাটো সকলোৱে ভাবা নাই চাগে হয়নে আমেজিং কথা তথ্য নম্বৰ 4 এইটো একদম আচৰিত কথা যে আমাৰ পৃথিৱীৰ ভিতৰত পানীত থকাও ঘোঁৰা আছে যাৰ নাম সি হৰ্স বুলি কোৱা হয় সাগৰীয় ঘোঁৰা সাগৰত এনেকুৱা ঘোঁৰাও আছে যি ঘোঁৰা নিশ্চয় ফটোত দেখা পাইছে আপুনি এনেকুৱা ঘোঁৰাও আছে এই সৰু জীৱবিধৰ মহিলাই পোৱালি জন্ম নিদিয়ে মেল মানে পুৰুষে পোৱালি জন্ম দিয়ে এইটো এটা ফ্যাক্ট হয় এইটো এটা ডাঙৰ ফ্যাক্ট হয় এইটো ঘোঁৰাটোতে ফটো মাৰিব নোৱাৰিব উপায় নাই তথ্য নম্বৰ 3 আপোনালোকে কেতিয়াবা মাইন্ড কৰিছেনে কথা এটা আপোনালোকৰ মানে ছোৱালীৰ চলাৰ গুটাম সদায় লেফট সাইড থাকে আৰু লৰাৰ চলাৰ গুটাম সদায় ৰাইট সাইড থাকে কথাটো মাইন্ড কৰিছে নেকি কেতিয়াবা মাইন্ড কৰিলক আজি পৰা নিশ্চয় আপুনি চেক কৰি চাওকচোন আপোনাৰ চলাৰ গুটাম লেফট সাইড আছে আৰু আমাৰ পুৰুষৰ লৰাৰ চলাৰ গুটাম ৰাইট সাইডে থাকে মানে সোঁফালে থাকে এইটো এটা ডাঙৰ তথ্য হয় কিন্তু আমি মাইন্ড কৰিব নোৱাৰো কেতিয়াও দ্যাটস অ্যামেজিং তথ্য নম্বৰ 2 আমাৰ মানুহৰ মগজুৰ কেপাসিটি কিমান জানেনে আমাৰ মানুহৰ মগজুৰ কেপাসিটি মানে ষ্টৰেজ কেপাসিটি কিমান আমি ষ্টৰ কৰি ৰাখিব পাৰো মগজুত উইকিপিডিয়া জানেনে উইকিপিডিয়া হৈছে এটা ওয়েব সাৰ্ভিস যিটো সাৰ্ভিসত মানে বহুত বিলাক ইনফৰমেশন ভৰ্তি হৈ থাকে কিন্তু ইমান বিলাক ইনফৰমেশনৰ 5 গুণতকৈ অধিক আমাৰ মগজুতই এবজৰ্ব কৰিব পাৰে মানে এবজৰ্ব বুলি ক'লে ভুল হ'ব নেকি মানে ষ্টৰ কৰি ৰাখিব পাৰে আমাৰ মগজুতই আমেজিং দে আমাৰ মগজুটো থ্যাংক ইউ মগজু শেষত তথ্য নম্বৰ 1 কোৱাৰ আগতে মই আপোনাক কৈ দিছো চেনেলটো সাবস্ক্ৰাইব কৰা নাই যদি চেনেলটো সাবস্ক্ৰাইব কৰি লওক বহুত ইন্টাৰেষ্টিং ভিডিও পাই থাকিব বহুত নজনা ভিডিও পাই থাকিব জানিবলৈ পাব বহুত কথা আৰু লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে শ্বেয়াৰো কৰি দিব লাগে তথ্য নম্বৰ 1 হৈছে মৌ নিশ্চয় খাই পাইছে মৌ যদি অৰিজিনেল মৌ হয় মানে মৌৰ বাহৰ পৰা আনা মৌটো যদি হয় তেতিয়াহলে এই মৌ আপুনি হাজাৰ বছৰলৈকে চাব পাৰে টেষ্ট কৰি কিন্তু বেয়া নহয় মৌ কেতিয়াও বেয়া নহয় মানে পচি নাযায় বেয়া নহয় দানা পৰে কিন্তু মৌ কেতিয়াও বেয়া নহয় আকৌ মৌ হৈয়ে থাকে আজিলৈ এইখিনি থ্যাংক ইউ সো মাচ থ্যাঙ্কস ফৰ ওয়াচিং ভিডিও বাই বাই
ৰ'ব শ্বেয়াৰ কৰিব দিয়ক বাই বাই